নমস্কাৰ বন্ধুসকল, আজি পোৱালিবিলাকৰ বয়স হৈছে 16 দিন। এয়া দেখিব পাৰিছে কিমান ধুনীয়া গ্ৰোথ লৈছে। দেখিব পাৰিছে চাওক, বয়স হৈছে 16 দিন। সোনা কোম্পানী হয়, কোম্পানী মই চেঞ্জ কৰিলোঁ। এইবাৰ সোনা কোম্পানী, আগতে প্ৰিমিয়ামৰ 62 আছে। প্ৰিমিয়ামৰ মানে কি হ'ল, এই দানা দেখিছে 20% 20 to 30% চাউলে আহে। চাউলৰ দানাৰ লগত চাউল মিক্স কৰি দিছোঁ, সেইটো কাৰণে কোম্পানী চেঞ্জ কৰি দিলোঁ। পোৱালিবিলাক পুহিলেও মানে এফচিআৰটো হাই হৈ যায়, দানা পানী খালটো পানীটো কম ইনটেক কৰে, চাউল মিক্স কৰিলে মানে দানা। দেখিব পাইছে কিমান ধুনীয়া হৈ আছে। এইডোখৰ খালী হৈ আছে, এইটো চাইডে গ'লগৈ পোৱালিবিলাক। দেখিব পাইছে কিমান ধুনীয়া হৈ আছে। এটা লেঙা পোৱালি নাই, কিন্তু প্ৰিমিয়াম কোম্পানীত লেঙা বহুত ওলায়। চাঙত দিলেও ওলায়, মাটিত হ'লেও ওলায়। চাঙত মোৰ এটা বেচত 50-60টাতকৈ অধিক মানে লেঙাই ওলায় লাষ্টলৈকে। সোনা কোম্পানীত এটাই ভাল, লেঙা মুৰ্গী নহয়। লেঙা মুৰ্গী কাটছেট এটাহে আছে মই দেখা মতে। তাৰপিছত যিখিনি মই প্ৰথম বৰ্ডিঙত ভুচি ঢালি দিছিলোঁ, এইখিনিৰ লগত অলপ কাঠৰ গুড়াটো মিক্স আছে। তাৰ ইটো ছাইডলৈ নাই, আৰু সেইটো ছাইডত কাঠৰ গুড়া ঢালিব লাগিব। এইখিনি ঢালি, এইটো গোটেইটো ঢালা হ'ল তালৈকে। এইবিলাক ঢালি থৈ দিয়া আছে। ইয়াত একেবাৰে লাষ্টতহে আনিব লাগিব পোৱালিখিনি এইখন চাঙলৈ। প্ৰথমতে এইখন চাঙত আনিম, কাঠৰ গুড়া দিম, কাঠৰ গুড়া দি এখন লাষ্টৰ শেষত আনিম। এইখিনি মানে এবাৰ ইউজ হৈ গৈছে ন, মানে একেবাৰে লাষ্টত দিলে মানে বস্তুবিলাক বেয়া হৈ নাযায়। দেখিব পাৰিছে। আৰু মোৰ বিশেষকৈ ষ্টেণ্ড লগাবলগীয়া হৈ আছে পানী ডিংকাৰবিলাকত। কালিলৈ মানে ষ্টেণ্ড লগোৱাৰ ব্যৱস্থাটো কৰিব লাগিব, নহ'লে দেখিব পাইছে অকণমান লেতেৰা হৈ যায়, অলপ লেতেৰা হৈ যায়। হাগি দিয়ে কেতিয়াবা, ডিংকাৰতে হাগি দিয়ে। মোটামুটি ঠিকে আছে পোৱালিবিলাকৰ, তেনেকুৱা প্ৰব্লেম নাই, ষ্টৰ হৈ আছে। আজি ৱেট কিমান হ'ল জানো, জোখা নাই, ইলেকশ্যন অহা নাই এইকেইদিন, সেইটো কাৰণে ৱেটো কৰা হোৱা নাই। আহিব লাগে, ঠিকেই আহিব লাগে, 20 গ্ৰামমান কম হ'ব লাগে নেকি। মাজতে এদিন দানা অলপ খেলি মেলি হোৱাৰ পৰা মানে লঘোণত পালে, মাজতে এদিন লঘোণ পালে, সেইটো কাৰণে অলপ ৱেটটো অলপ কমি আছে জোখতকৈ, নহ'লে ঠিকেই আহিলেহেঁতেন। এটাই সৰু পোৱালি আছে, এইটো অনাভাতে হৈ আছে। দেখি পাইছে এইটো পোৱালি ক'ত আছে, এইটো পোৱালি ক'ত আছে, এইটো চাওক আপুনি। যদি ইমান ডাঙৰ হৈছে, সেইটো সিমানটোৱে হৈ আছে অনাভাগে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে মানে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।